সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু এয়া হ'ল আমাৰ বিল্লু ভাই। ইয়াৰ নামটো বিল্লু ভাই কেলে হ'ল কৈ দিওঁ নে? কৈ দিওঁ। ই মানে ব্লু কালাৰটো বহুত ভাল পায় আৰু ই প্ৰতিটো বস্তুৱে মানে নীলা ৰঙে লয়, বিল্লু বিল্লু কৈ থাকে আৰু সেইকাৰণে ইয়াক বিল্লু ভাই দি দিছোঁ নাম। ইয়াৰ নাম বিল্লু ভাই নহয় বাৰু, আচল নামটো কৈ দে, ধুনীয়াকৈ কৈ দে নাম। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞানজ্যোতি বৰা। ইয়াৰ নামটো প্ৰজ্ঞানজ্যোতি হয়। আমি আৰু ইয়াক মুনু বুলি কওঁ, বিল্লু ভাই কওঁ, বিল্লু কওঁ ন। আমাৰ হ'ল এয়া বিল্লু ভাই। আজি বিল্লু ভাই ঘৰৰ ফুলনিখন দেখাম নি? আমাৰ বৰ্তাই মানে বহুত ধুনীয়াকৈ কৰিছে, ফুল পানী দিয়ে থাকে অলপ। ব'লক আপোনালোককো দেখাওঁ। আৰু লগতে আজি বাৰ্থডে পাৰ্টি এটাও আছে আৰু আমি বিল্লু ভাই মই যাম, আপোনালোকক দেখাই থাকিম ঘৰলৈকে চাব। আৰু কেকটো অৰ্ডাৰ মোৰ ওচৰতে দিছিলে, কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। কৈ আকৌ ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ে। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। ইমান ওপৰলৈ দেখাই দিয়া গোলাপ ফুল। ওপৰলৈ দেখাই দিয়ক ন। এইজোপা বেছি আছে। মই এতিয়া সেই খাম বৰ্তাহঁতৰ ফুলনিখন কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু বৰ্তাৰ লগতে দাদা আৰু নবৌও ৰুইছে ফুলবিলাকৰ নাম মই সকলোবিলাক নাজানো। আৰু এয়া মই ছিঙিলোঁ আমাৰ ঘৰৰ বাৰীৰ জলকীয়া দুটামান পকি আছিলে, সেইটো কাৰণে দুটামান ছিঙি লৈ আহিলোঁ। বাৰ্থডেলৈ গৈ আছোঁ। আমি এতিয়া আহি পালোহি আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম।